पैसा लेते हैं और जनता को बेवकूफ बना के वोट झटकते हैं, इसी को लोकतंत्र कहते हैं। चिरां जिल्ला VPI नि बानजायनायाव बङाइगाव जिल्ला लाइब्रेरि नङाव मावफारिया फोरोंथाय हाबाफारि खुंदों। चिरां जिल्ला VPI नि बानजायनायाव दिनै सानसेनि हाबाफारि लानानै बङाइगाव जिल्ला लाइब्रेरि नङाव VPI राजनीतिक हान्जानि मावथिफारिया फोरोंथाय हाबाफारि खुंदों। बे हाबाफारियावनो आसामनि दाब दाब जिल्लानिफ्राय बाहागो लाफैदों, जेरै क'क्राझार, गवालपारा, बरपेटा, बङाइगाव, बाक्सा, कामरुप, बजालि बेफोर जिल्लानि मावथिफारिया बिथांमोनजों लोगोसे रायजो राजाफोरा बे हाबाफारियाव लोब लोबै बाहागो लादों। लोगोसे बे हाबाफारियावनो आलासि महरै बाहागो लादों स्टेट कमिटिनि आफादगिरि ललित पेगु बिथां, लोगोसे VPI राजनीतिक हान्जानिनो पलिसि डाइरेक्टर भानत गांधी बिथांमोना। बङाइगाव डिस्ट्रिक्ट लाइब्रेरीत भोटार्स पार्टी इन्टारनेशनेলৰ সমষ্টি ভিত্তিক যিখিনি পদাধিকাৰী আছে সেই পদাধিকাৰীসকলৰ সন্মিলন চলি আছে, এদিনীয়া সন্মিলন। এইটো জাষ্ট কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ কাৰণে চলিছে। যে লোকসভা নিৰ্বাচন সমাগত, তো ইয়াতে লোকসভা নিৰ্বাচনতে যে ভোটাৰ্ছ পাৰ্টিৰ যিখিনি কাৰ্যসূচী আছে, এই কাৰ্যসূচী অনুসৰি আমাৰ যিখিনি অৰ্থনৈতিক স্বাধীনতা সেনানী ভৰ্তি অভিযান, অৰ্থনৈতিক স্বাধীনতা সংগ্ৰামী যিটো সেনানী ভৰ্তি অভিযান আজিৰ পৰা আৰম্ভ হ'ব। গতিকে এই সম্পৰ্কে এই অৰ্থনৈতিক স্বাধীনতা সংগ্ৰামী যিটো সেনানী কেনেকৈ ভৰ্তি কৰিব লাগে এই সম্পৰ্কে আজি ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে। আৰু অহাকালিলৈ ৰাঙাপাৰাত হ'ব। ৰাঙাপাৰাত ঠিক তেনেকৈ 3টা সমষ্টি লোৱা হৈছে, লখিমপুৰ, তেজপুৰ আৰু মঙলদৈ সমষ্টিৰ কাৰণে হ'ব। তেনেকৈ সমষ্টি ভিত্তিক আমাৰ প্ৰগ্ৰাম চলি আছে আৰু আমি আৰম্ভ কৰিছোঁ, নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছোঁ। কিয়নো এইখন দেশত বহুত ৰাজনৈতিক মঞ্চ আছে, বহুত দল সংগঠন আছে, কিন্তু সকলোৱে জনসাধাৰণক এটা মিছা প্ৰলোভন দি পেলাই ইমান বছৰ কি কৰি আছে, এওঁলোকে কি চলাই আছে, দেশ চলাই আছে, কিন্তু কোনো কাৰণত কোনো দল সংগঠন বা ইয়াৰে যিমানখিনি জননেতা আছে এইসকলে আৰ্থিক উদাৰীকৰণ আৰু জনবিস্ফোৰণ ৰোধ কৰাৰ কোনো কৌশল আজিলৈকে উদ্ভাৱন কৰা নাই। তেনেকুৱা ক্ষেত্ৰত আমি জনসংখ্যাৰ ফালৰ পৰা বিশ্বৰ 1 নম্বৰ স্থানত আছোঁ। কিবা কাৰণত যদি একবাৰো যদি কংগ্ৰেছ বা বিজেপিৰ নিচিনা দলক যদি এবাৰ আঙুলি ভুলতো যদি টিপিব লগা হয়, ভুলত মই কৈছোঁ, ভুলত যদি কংগ্ৰেছ বা বিজেপিৰ নিচিনা দলক যদি আঙুলি টিপিব লগা হয় তেনেহ'লে 5 বছৰ যাব। এবাৰ যদি টিপে তো দুবাৰ যদি ভুলত টিপিব লগা হয় 10 বছৰ যাব। কিন্তু 10 বছৰত পপুলেশ্যনে এনেকুৱা এটা ৰূপ ধাৰণ কৰিব, তো নিজে নিজে মানুহ মৰিব। ইয়াত চৰকাৰ প্ৰশাসনৰ কোনো কথা নাই। তো আমি ৰাজনীতিৰ ছাত্ৰ হিচাপে, ৰাজনীতি পঢ়ি থকা মানুহ হিচাপে, ৰাজনীতি কৰা মানুহ হিচাপে যে আদৰ্শ ৰাষ্ট্ৰত এৰিষ্টটল প্লেটোৱেও জনসংখ্যাৰ কথা উল্লেখ কৰিছিলে, কিন্তু জনসংখ্যা বিস্ফোৰণৰ ৰোধৰ কোনো কৌশল কোনো ৰাজনৈতিক দলৰ মঞ্চৰ নাই, আৰ্থিক উদাৰীকৰণৰ কোনো মঞ্চ নাই। সেইকাৰণে অৰ্থনৈতিক অচল অৱস্থাৰ কাৰণে মানুহ আত্মহত্যা কৰিব লগা হৈছে। বহুত দুৰ্ভাগ্যজনক বিষয় আছে। সেই বিষয়বিলাক উত্থাপন কৰি আজিৰ পৰা অৰ্থনৈতিক স্বাধীনতা সংগ্ৰামৰ সেনানী ভৰ্তি যিটো অভিযান, সেই অভিযান আৰম্ভ কৰিবৰ কাৰণে প্ৰশিক্ষণ দিয়া হৈছে। বৰপেটা লোকসভা সমষ্টিত কুচকাৱাজ প্ৰায় সকলোতে সমানে চলি আছে, কাৰণ বৰপেটা আৰু আজি ইয়াতে আছে প্ৰতিনিধি, ইয়াত আছে যে আমাৰ যিমানবিলাক পদাধিকাৰী আছে এওঁলোকে ইয়াত উপস্থিত আছে। তো এওঁলোকে নিশ্চয় ইয়াৰ পৰা লৈ গৈ পেলাই অৰ্থনৈতিক স্বাধীনতা সংগ্ৰামী সেনানী ভৰ্তি কৰিব আৰু এওঁলোকে অৰ্থনৈতিক স্বাধীনতা বিচাৰিব। তেতিয়া এনেকুৱা ধৰণৰ আমাৰ কুচকাৱাজ সকলোতে আৰম্ভ হৈছে।